শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ কাউন্সেলিঙৰ নোটিছ প্ৰকাশ কৰিছে। এইবাৰ জিএনএম নাৰ্ছিং কোৰ্চৰ কাউন্সেলিং নতুন নিয়মত হ'ব। কাউন্সেলিঙত বহুত কেণ্ডিডেটক মাতিছে, কিন্তু বহুতেই কাউন্সেলিঙত এইবাৰ ৰিজেক্ট হ'ব। প্ৰত্যেক কেণ্ডিডেটে এডমিশ্যন নাপায়। যিমানবোৰ কেণ্ডিডেট কাউন্সেলিঙত যাব সেইবোৰ প্ৰত্যেক কেণ্ডিডেট এডমিশ্যন নাপায়। তাৰ ভিতৰত কিছুমান কেণ্ডিডেট চিলেকশ্যন হ'ব, সেইবিলাক কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব। কোনবিলাক কেণ্ডিডেট ৰিজেক্ট হ'ব, কি কাৰণত হ'ব, এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। লগতে জনাই দিয়া হ'ব কেতিয়াৰ পৰা জিএনএম নাৰ্ছিং কোৰ্চৰ কাউন্সেলিং হ'ব, ক'ত হ'ব, কোনবিলাক কেণ্ডিডেট যাব পাৰিব, কাউন্সেলিঙত কি কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব। লগতে কেণ্ডিডেটক এটা গুড নিউজ দিয়া হ'ব। এতিয়া কেণ্ডিডেটক জনাই দিয়া হ'ব কাউন্সেলিং কেতিয়া হ'ব। এইবাৰ 2024 চনৰ অক্টোবৰ মাহৰ 22 তাৰিখৰ পৰা কাউন্সেলিং আৰম্ভ হ'ব। 2024 চনৰ অক্টোবৰ মাহৰ 22 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 26 তাৰিখলৈকে কাউন্সেলিং হ'ব। এইবাৰ 3 দিন নহয়, 4 দিন নহয়, এইবাৰ কাউন্সেলিং হ'ব 5 দিন। আগতে অৰ্থাৎ যোৱা বছৰ কাউন্সেলিং 3-4 দিন এনেকুৱা হৈছিল, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট কাউন্সেলিং জিএনএম নাৰ্ছিং কোৰ্চৰ ফাৰ্ষ্ট কাউন্সেলিং 5 দিন হ'ব। এতিয়া জনাই দিয়া হ'ব অক্টোবৰ মাহৰ 22 তাৰিখত কোনবিলাক কেণ্ডিডেট যাব পাৰিব। অক্টোবৰ মাহৰ 22 তাৰিখত যাব পাৰিব যিসকল কেণ্ডিডেট জিএনএম নাৰ্ছিং কোৰ্চৰ ৰেংক যদি 1ৰ পৰা যদি 300ৰ ভিতৰত পাইছে, সেইসকল কেণ্ডিডেট যাব পাৰিব। অল কেণ্ডিডেট ইয়াতে মেনশ্যন কৰিছে। যদি কেণ্ডিডেট জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাত ৰেংক 1ৰ পৰা যদি 300ৰ ভিতৰত পাইছে, তেতিয়াহ'লে অক্টোবৰ মাহৰ 22 তাৰিখত যাব পাৰিব। এই 1ৰ পৰা 300ৰ ভিতৰত যিকোনো কাষ্টৰ বা যিকোনো কেটেগৰীৰ কেণ্ডিডেট হ'ব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই, যাব পাৰিব। কিন্তু কেণ্ডিডেটৰ ৰেংক পাব লাগিব 1ৰ পৰা 300ৰ ভিতৰত। এতিয়া জনাই দিয়া হ'ব অক্টোবৰ মাহৰ 23 তাৰিখত কোনবিলাক কেণ্ডিডেট যাব পাৰিব। ইয়াতে উল্লেখ কৰিছে অক্টোবৰ মাহৰ 23 তাৰিখত যাব পাৰিব ৰেংক 300 1ৰ পৰা 600ৰ ভিতৰত পাইছে। যদি জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাত জিএনএম নাৰ্ছিং কোৰ্চৰ যিটো ৰেংক 300 1ৰ পৰা যদি 600ৰ ভিতৰত আছে, তেতিয়াহ'লে যাব পাৰিব। যিকোনো কেটেগৰী বা যিকোনো কাষ্টৰ যাব পাৰিব অক্টোবৰ মাহৰ 23 তাৰিখত, কিন্তু কেণ্ডিডেটৰ ৰেংক পাব লাগিব 300 1ৰ পৰা 600ৰ ভিতৰত, তেতিয়াহ'লে অক্টোবৰ মাহৰ 23 তাৰিখত যাব পাৰিব। এতিয়া জনাই দিব অক্টোবৰ মাহৰ 24 তাৰিখত কোনবিলাক কেণ্ডিডেট যাব পাৰিব। অক্টোবৰ মাহৰ 24 তাৰিখত যাব পাৰিব ওবিসি এমওবিসি কেটেগৰীৰ কেণ্ডিডেট। যদি কেণ্ডিডেট ওবিসি এমওবিসি কেটেগৰীৰ হয় আৰু যদি জিএনএম নাৰ্ছিং কোৰ্চৰ ৰেংক যদি এন্ট্ৰেন্স পৰীক্ষাৰ ৰেংক যদি 604ৰ পৰা যদি 1677ৰ ভিতৰত আছে, তেতিয়াহ'লে যাব পাৰিব। এতিয়া জনাই দিব অক্টোবৰ মাহৰ 25 তাৰিখত কোনবিলাক কেণ্ডিডেট যাব পাৰিব। অক্টোবৰ মাহৰ 25 তাৰিখত যাব পাৰিব এছটিপি কেটেগৰীৰ। যদি কেণ্ডিডেট এছটিপি কেটেগৰী হয় আৰু যদি জিএনএমৰ ৰেংক যদি 601ৰ পৰা যদি 1953ৰ ভিতৰত আছে, তেতিয়াহ'লে যাব পাৰিব। এতিয়া জনাই দিয়া হ'ব। লগতে আৰু এটা কথা জনাই দিব বিচাৰিছো, অক্টোবৰ মাহৰ 25 তাৰিখত ইডব্লিউএছ কেটেগৰীৰ কেণ্ডিডেটো যাব পাৰিব। যদি কেণ্ডিডেট ইডব্লিউএছ কেটেগৰী হয় আৰু যদি কেণ্ডিডেটৰ জিএনএমৰ ৰেংক যদি 615ৰ পৰা যদি 1444ৰ ভিতৰত আছে, তেতিয়াহ'লে যাব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, যদি এপ্লাই কৰাৰ সময়ত ইডব্লিউএছ কেটেগৰী চিলেক্ট কৰি দিয়া নাই, তেতিয়াহ'লে যাব নোৱাৰিব। আৰু যদি এতিয়া বহুতৰ প্ৰব্লেম হৈছে যে আগতে মানে কি আছিল, ইডব্লিউএছ চাৰ্টিফিকেট নাছিলে কিন্তু এতিয়া আছে, সেইসকল কেণ্ডিডেট যাব নোৱাৰিব। কাৰণ তাতে অনলাইন ফৰ্ম ফিল আপৰ সময়ত টিক মাৰ্ক কৰি দিয়া নাই, কিন্তু এতিয়া আছে, কিন্তু ইয়াতে মেনশ্যন কৰি দিয়া নাই। সেইসকল কেণ্ডিডেট এলিজিবল নহয়। এতিয়া জনাই যাব অক্টোবৰ মাহৰ 26 তাৰিখত কোনবিলাক কেণ্ডিডেট যাব পাৰিব। অক্টোবৰ মাহৰ 26 তাৰিখত এছচি কেটেগৰী যাব পাৰিব। যদি কেণ্ডিডেটৰ ৰেংক 624ৰ পৰা যদি 2560ৰ ভিতৰত পাইছে, 64ৰ ভিতৰত পাইছে, তেতিয়াহ'লে অক্টোবৰ মাহৰ 26 তাৰিখত যাব পাৰিব। লগতে অক্টোবৰ মাহৰ 26 তাৰিখত STH কেটেগৰী যাব পাৰিব। STH কেটেগৰীৰ কেণ্ডিডেট যদি হয় আৰু যদি জিএনএমৰ ৰেজাল্টৰ ৰেংক যদি 663ৰ পৰা যদি 2268ৰ ভিতৰত পাইছে, তেতিয়াহ'লে যাব পাৰিব। এতিয়া জনাই দিব গুড নিউজটো হ'ল কেণ্ডিডেটৰ যিসকল কেণ্ডিডেটৰ PRC নাই, সেইসকল কেণ্ডিডেটক গুড নিউজটো দিব বিচাৰিছো। PRCৰ সলনি ডমিচাইল চাৰ্টিফিকেট দি জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব পাৰিব। এই ডমিচাইল চাৰ্টিফিকেট নিজৰ ডিষ্ট্ৰিক্টৰ DC অফিচত যাই এদিন দুদিনতে বনাব পাৰিব। এতিয়া জনাই দিয়া হ'ব কি কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব। তাৰ আগতে জনাই দিয়া হ'ব কাউন্সেলিং ক'ত হ'ব। কেণ্ডিডেটৰ কাউন্সেলিং হ'ব গুৱাহাটী হেংৰাবাৰী। কেণ্ডিডেটৰ গুৱাহাটী যাব লাগিব, হেংৰাবাৰীত যাব লাগিব।
গুৱাহাটীৰ হেংৰাবাৰীৰ অফিস অফ দ্য ডাইৰেক্টৰ অফ হেল্থ সার্ভিস অর্থাৎ DHS অফিসত যাব লাগিব DHS অফিসত যাব লাগিব গুৱাহাটী হেংৰাবাৰী যাই DHS অফিসত যাই তাতে কনফারেন্স হল আছে তাতে হ'ব এতিয়া জনাই দিয়া হ'ব টাইমটো ইয়াতে উল্লেখ কৰিছে 9:30 মানে 9:30 ভিতৰত যাই পাব দিছে ৰিপোৰ্টিং টাইম এতিয়া জনাই দিয়া হ'ব কি প্ৰমাণ পত্ৰ লগত লৈ যাব লাগিব ইয়াতে উল্লেখ কৰিছে অৰিজিনাল প্ৰমাণ পত্ৰ লৈ যাব লাগিব মেট্ৰিক পাছ এইচএছ পাছৰ পাছ সাৰ্টিফিকেট মাৰ্কশ্বিট এডমিট কাৰ্ড লগতে কাষ্ট সাৰ্টিফিকেট যদি যিসকল কেণ্ডিডেটৰ কাষ্ট সাৰ্টিফিকেট আছে লৈ যাব লাগিব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ যিমানবোৰ অৰিজিনাল প্ৰমাণ পত্ৰ লৈ যাব লাগিব সেইবিলাক মানে অৰিজিনাল প্ৰমাণ পত্ৰ লগতে কেণ্ডিডেটৰ মানে জেৰক্স কৰি লগত লৈ যাব লাগিব আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছোঁ যদি 2024 চনত এনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে আৰু যদি এতিয়ালৈকে এনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ লোৱা নাই এতিয়া ল'ব পাৰিব এই কিতাপত এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি প্ৰস্তুত কৰা হৈছে মানে প্ৰশ্ন উত্তৰ ইয়াতেই পাব এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি এই কিতাপখন প্ৰস্তুত কৰা হৈছে ইয়াতে ইংৰাজী গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন উত্তৰ আছে 1500 প্লাস প্ৰশ্ন উত্তৰ দিয়া আছে এই কিতাপখন ল'বলৈ 199 পেমেন্ট কৰিব লাগিব এই ভিডিও ডেসক্ৰিপচনত হোৱাটসঅ্যাপ নাম্বাৰ থাকিব হোৱাটসঅ্যাপ নাম্বাৰত যোগাযোগ কৰি ল'ব পাৰিব পেমেন্ট হোৱাৰ পিছতে PDF ফাইল আকাৰত এই ইবুকখন লাভ কৰিব তাৰপিছত ডাউনলোড কৰি পঢ়িব পাৰিব ইতিমধ্যে বহুতেই ক্ৰয় কৰিছে আৰু লগতে সেলফ ষ্টাডি কৰি আছে চৰকাৰী কলেজত এডমিশন ল'বলৈ এন্ট্ৰেন্স পৰীক্ষাত বহুত নম্বৰ পাব লাগিব এতিয়াৰ পৰা প্ৰিপেয়াৰ আৰম্ভ কৰি দিয়ক আৰু GNM নাৰ্ছিং কোৰ্চৰ নোটিছ চাবলৈ কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক পাব লিংকত ক্লিক কৰি নোটিছ চাব পাৰিব